নমস্কাৰ আপোনালোক সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো মই একেবাৰে সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু আজি হৈছে মহানৱমী। তো নৱমীত ৰাতিপুৱাই মায়ে শৰাইখন আগবঢ়ালে ঠিকেই, কিন্তু শৰাইখন আনিব যাবৰহে মানে সময় সুবিধাই মিলা নাই। তো এতিয়া ওচৰতে অকণমান মানুহ এঘৰত প্ৰসাদ দিছিলে, তো প্ৰসাদখিনি খাই মই চিধা আহিছোঁ শৰাইখন নিবৰ কাৰণে। আৰু পূজা আৰু ময়ে আহিছোঁ এয়া আমাৰ একদম ঘৰৰ কাষতে লাগি থকা এখন পূজা মণ্ডপ, য'ত মায়ে শৰাইখন বঢ়াইছিলে আৰু শৰাইখন নিবৰ কাৰণে আহি গ'লোঁ এতিয়া পূজা আৰু মই। আৰু এয়া সন্মুখতে একদম দাৰোগাৰ চাহাব বহি আছে, যিয়ে নহওক তেখেতেও মাত লগালে, তো সেইকাৰণে অকণমান দেখুৱালোঁ। আৰু এই মোৰ লগৰ ল'ৰা এটা জোকাই আছে। আৰু যিয়ে নহওক শৰাইখন লৈ যাওঁ, আৰু আজি যিহেতু মহানৱমী, তো অকণমান পূজা চাবৰ কাৰণে ওলায়ো যাম, সেইকাৰণে সোনকালে শৰাইখন লৈ যাবৰ বাবে আহিলোঁ। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন মোৰ এই ভিডিঅ'টো ক'ৰ পৰা কোনে নাম ক'ব যে ক'ৰ পৰা চাই আছে, তো মই নিশ্চয় আপোনালোকৰ কমেণ্টত আপোনালোকৰ নামবোৰ ল'বলৈ চেষ্টা কৰিম। তো এয়া আহি গ'লোঁ শৰাইভাগ লৈ ঘৰলৈ, আৰু এয়া মায়ে পৰি আছে ইফালে, পূজাই পৰি আছে ইফালে, যাওঁ নাযাওঁ কৰি আছে। কিন্তু আমি যাম বুলি ভাবিছোঁ, যিহেতু পূজাক লৈ এবাৰো যোৱা নাই। আৰু এয়া নিহা আছে মমায়েকৰ ওচৰত, মমায়েকক অকণমান ভিডিঅ' কৰি দেখুৱাই দিলোঁ। এয়া নতুন কুৰ্তাটো পিন্ধি ওলালে মানে পূজা চাবৰ কাৰণে, তো সি মোক জোকাই আছে যে ব্লগ বনোৱাৰ কাৰণে। বাৰু যিয়েই নহওক, আৰু আমি এয়া ফাইনেলি ওলাই আহিছোঁ পূজা চাবৰ কাৰণে। এয়া ৰাস্তাতে ৰখি আছোঁ ঘৰত, যিহেতু দুইখন গাড়ী ওলাই গৈছে, চ' আমি এতিয়া ই ৰিক্সা লৈয়ে পূজা চাব যাব লাগিব। যিয়েই নহওক ই ৰিক্সা আমি ৰাস্তালৈহে যাব পাৰিম। আৰু এয়া আহি পালোহি ফাইনেলি চাৰিআলি, তো গাড়ীৰ পৰাও নামি দিলোঁ। আৰু এতিয়া আমি যাব লাগিব পূজা চাবৰ কাৰণে খোজকাঢ়ি। আৰু পূজা চাওঁতে কোনে কোনে খোজকাঢ়ি চাই ভাল পায় ক'বচোন, মই কিন্তু পূজা খোজকাঢ়ি চাই ভাল পাওঁ। আৰু এয়া আহি গ'লোঁ আমাৰ সকলোতকৈ ডাঙৰ হোৱা পূজাখন বাৰোৱাৰী দুৰ্গা মণ্ডপৰ ওচৰত। বাৰোৱাৰী দুৰ্গা মন্দিৰত আহিছোঁ আমি পূজা চাবৰ কাৰণে। বেলেগ বাৰু পূজা চাবলৈ নাযাওঁ, এইখনতে অকণমান দৰ্শন কৰিম, পূজাক দেখুৱাম আৰু যাম। আৰু এইবাৰ কোন কোন জেগাত একদম মানে পূজা সেৰেঙা ক'বচোন, মানুহ একদম সেৰেঙা। হয়তো ইয়াতে শেষৰ দিনৰ কাৰণে সেৰেঙা হ'ব পাৰে, কিন্তু বহুতেই সেৰেঙা পাইছোঁ। আৰু এয়া আহি গৈছোঁ ভিতৰলৈ, আৰু এইবোৰ বেলুন, অকল বেলুনৰ দোকানী যি ওলাইছে, তাৰ বাহিৰে আৰু বেলেগ দোকান ইয়াতে ওলোৱা নাই। আৰু এয়া বৰমা এগৰাকীক লগ পালোঁ, তো তেখেতেও মাত লগালে। এয়া ফাইনেলি আহি গ'লোঁ আমি মন্দিৰৰ ভিতৰত। ইয়াতে গোটেইবিলাক বহি আছে, মানে মাৰ ফ্ৰেণ্ড চাৰ্কেলবিলাক বহি আছে, এয়া বৰমা আৰু এনেকৈ। আৰু এইজনী হৈছে চুমিয়ে, তাই মোক কিবা কিবি কৈ আছে যে তাই মোক বহু দিনৰ মূৰত দেখিছে। আৰু এয়া পূজাৰ বতৰত হেনো তাইৰ ভৰিত পূজা ওলাই গৈছে। বাৰু যিয়েই নহওক অকণমান ভিডিঅ' কৰি দেখুৱালোঁ। কৈ আছে যে তুমি ভিডিঅ' বনাইছানে নাই সুধিছে, তো মই বনাই আছোঁ বুলিয়ে কৈছোঁ। আৰু এয়া পাহিয়ে তাৰমানে তাই লাজ কৰিছে যে মাহঁতক ফটো উঠাবৰ কাৰণে, তাই মোক কৈছে পপিবা নবনাবা। আৰু এয়া ফাইনেলি আমি দুৰ্গা মাৰ দৰ্শন কৰিলোঁ। আৰু বহুত দিনৰ মূৰত আহিছোঁ, যোৱা বছৰ আহিছিলোঁ দুৰ্গা মন্দিৰত, আকৌ এই বছৰ আহিছোঁ। এয়া ফাইনেলি ওলাই আহিলোঁ আমি মন্দিৰৰ পৰা। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন মোৰ এই ৰঙা ৰঙৰ কাপোৰযোৰ কেনে লাগিছে। এইযোৰ কিন্তু মই অনলাইনৰ পৰাই আনিছোঁ, খুব ভাল লাগিছে পিন্ধি, আৰু ইমান পাতল। আৰু এইযোৰো একে লগৰে লোৱা, যেনিবা অনলাইনৰ পৰাই লৈছে, মায়ে পিন্ধাযোৰ আৰু মই পিন্ধাযোৰ, পিন্ধি কিন্তু বহুত আৰাম। আৰু এয়া ফাইনেলি পূজাক লগা হ'ল বেলুন, আৰু নিহাৰ কাৰণে এটা সৰু বেলুন। আৰু পূজাক আজিকালি বহুত কিবা কিবি ওলাইছে নহয় জানো, লাইট জ্বলা বেলুন, তো লাইট জ্বলা বেলুন এটা তাইক লগা হ'ল। এয়া সৰু বেলুনটো নিহাৰ কাৰণে, আৰু লাইট জ্বলা বেলুনটো পূজাৰ কাৰণে। এনেকৈ বেলুন চেলুন লৈ পইচা পাতি দি হৈ যাব। আৰু যিহেতু সোনকালে ঘৰলৈ যাব লাগিব, নেটত দেখুৱাই আছে 8টা বজাৰ পৰা হেনো বৰষুণো দিব, সেইকাৰণে এয়া পইচা ল'লোঁ। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঘৰলৈ মানে পূজাই কৈছে যে কিবা খাম, কিন্তু কি জানেনে, এইবাৰ দোকানত বৰষুণৰ কাৰণে নেকি পূজা মণ্ডপত দোকান ভালকৈ বহাই নাই, তো সেইকাৰণে আহি গ'লোঁ চিধা আকৌ উভতি চাৰিআলিলৈকে, মানে ঘৰমুৱা হৈছোঁ। আৰু আহি একদম চাৰিআলি চকটোতে আছে ভাইটিৰ লগৰ দোকানৰ ফাষ্টফুড এখন, তো তাতে বহি দিলোঁ আমি চাও খাবৰ কাৰণে। আৰু পূজাৰ চাও নাখালে ভাল নালাগে নহয় জানো, তো সেইকাৰণে আমি চাও খাবৰ কাৰণে বহিয়েই দিলোঁ। আৰু এয়া আহি গ'লোঁ
আকৌ আমি ঘৰৰ ওচৰতে থকা পূজা মন্দিৰত তাতে মায়ে খাই আছে খিচিৰি। মই খোৱা নাই যিহেতু খাই আহিছোঁ। ঘৰলৈ আহি পূজাত দেখিছোঁ ককাকে তাইৰ কাৰণে ম'ম' পেকিং কৰি লৈ আহিছিলে। আৰু আপোনালোকে পূজা চালেনে? আপোনালোক সকলোকে পুনৰবাৰ মহানৱমী বহুত বহুত শুভেচ্ছা থাকিল। আৰু আশা কৰোঁ মোৰ এই মিনি ব্লগটো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।